বলক আজি যাত্ৰাটো আৰম্ভ কৰোঁ আৰু দেখাই দিছোঁ চাওক এয়া ভিউ কি ধুনীয়া ভিউ নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আপোনালোকে আজি মোৰ ৰ'দো দি আছে পুৰা মজা মজা ভিউ আহিব বলক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তেতিয়াহে আপোনালোকে দেখা পাব হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বৃন্দাবন ভ্লগছত আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকক দেখাইছোঁ মোৰ বেকগ্ৰাউণ্ডটো দেখা পাই আছে আপোনালোকে ভিডিঅ'ত যে কিছুমান ঘৰ বনাই আছে মানুহে আৰু এইখন আমি আছোঁ নিকৰি চাপৰিত আৰু ইয়াত কি কৰি আছে গম পায়নে আপোনালোকক জনাই আছোঁ ইয়াত আহিব আপোনাৰ মোহময়ী অভিনেত্ৰী কংকনা ৰাণাৱতে ইয়াত শ্বুটিং কৰিব সেই গতিকে ইয়াত প্ৰস্তুতি চলি আছে শ্বুটিঙৰ আগতীয়া প্ৰস্তুতি আপোনালোকক দেখাইছোঁ ভিউজটো চাওক কি ধুনীয়া ইয়াত ঘৰ বনাই আছে তাৰপিছত এয়া চাওক কেনেকৈ কৰিছে কুৰুৱাবাহী নিকৰি অঞ্চলত এফালে দেখাই আছোঁ ইয়াত দেখিছে নাই কিমান চফা কৰি এইকেইটা বনাই আছে ধুনীয়া ধুনীয়াকৈ চাওক কি ধুনীয়া ভিউজ কাম কৰি আছে মানুহবিলাক নদী কাষত এয়া দেখিছেনে বহুত ধুনীয়াকৈ কৰিছে প্লেচটো চাই ভাল লাগিছে নে কওক আৰু এইটো অঞ্চলতে হ'ব শ্বুটিং কংকনা ৰাণাৱতজীৰ এনেকুৱা লাগিছে ক'ব চাই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু আজি আপোনালোকক দেখাম এই কুৰুৱাবাহী অঞ্চলতে এনেকুৱা এটা বস্তু আছে যিটো অসমৰ প্ৰায় সংখ্যক জেগাত খুব কম দেখিবলৈ পোৱা যায় কিন্তু কুৰুৱাবাহীত আজি মই দেখা পাইছোঁ যে কাঠৰ দলং দেখাম আপোনালোকক চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তেতিয়াহে আপোনালোকে দেখা পাব সম্পূৰ্ণ মই যি কৈছিলোঁ দলং এখন আছে বুলি কাঠৰ দলংখন চাই লওক আপোনালোকে দেখাই আছোঁ এখন কুৰুৱাবাহী আৰু বোকাঘাট পঞ্চায়তৰ সীমাত আছে এই দলংখন যে আপোনাৰ কাঠৰ দলং এতিয়া চব জেগাতে পোৱা নাযায় কিন্তু ইয়াত আছে কিন্তু এইখন যে পকা হ'ব লাগে পকা হ'লে ইয়াৰ ৰাস্তাবিলাক ভাল হ'ব এইফালে ৰাস্তা আছে দেখিছে নহয় কিনাৰত ৰাস্তা পদূলিবিলাকো ধুনীয়া হ'ব এখন যিহেতু বৰ্তমান কাঠৰ দলঙৰ কোনো এতিয়ালৈকে ইমান এইবোৰ জহি খহি গৈছে দেখিছে নহয় কিন্তু আছে এখন কাঠৰ দলং কুৰুৱাবাহীটো কিন্তু প্ৰায় জেগাতে এনেকুৱা কাঠৰ দলং দেখিবলৈ পোৱা নাযায় এই ৰাস্তাই গ'লে আকৌ কুৰুৱাবাহী ওলাব আকৌ এইফালেদি গ'লে এইটো ৰাস্তা আপোনাৰ পোনে গ'লে বোকাঘাট পঞ্চায়ত হৈ পেলাই আপোনাৰ বোকাঘাট টাউন পোৱা যায় কিন্তু ইয়াত আপুনি চাওক সম্পূৰ্ণৰূপে জহি খহি গৈছে এইখন বনাব লাগে বনালেহে ইয়াত ভালকৈ ভাল হ'ব ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব